welcome back to my YouTube channel Lapasam Surojitas. Guys, মই আজি গৈ আছো পাঠশালালৈ আৰু পাঠশালাত কিয় গৈ আছো আপোনালোকক পিছত কৈ আছো। পাঠশালালৈ গৈ আছো যে মই ৰাখ চাবলৈ ৰাখ আৰু পাঠশালাৰ যে ধমকৰক চাম। লাজু লাগে না বেছি ভিডিঅ' কৰি নাথাকো যে কথা চথা ক'বলৈ আপোনালোক এনেই আৰু ভিডিঅ' কৰি দেখাই দিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। বেটাৰী ৰিক্সা লৈ যাওঁ, বেটাৰী ৰিক্সা সেইকাৰণে আমি এইফালে সোমাই আহিলোঁ। আমি মেইন গেটেৰে নগ'লোঁ, বেলেগ চাইডেৰে সোমাই আহিলোঁ। গাড়ীখন পাৰ্কিঙত থৈ কিনে আপোনালোকক গোটেই দেখুৱাম, আমিও চাম। আপোনালোকে চাই থাকিব। এইফালে যে অকণমান দূৰ হয়, উপায় নাই, দূৰ হওক। ৰাস্তাটো তাৰমানে জামত ফাঁচি থাকক থাকে, সোনকালে আহিব। আহি কিনে এইফালে যে পাৰ্কিং আছে, পাৰ্কিঙত গাড়ীখন থৈ পূজা চাবলৈ যাম। ৰাখক কাটি দি ইফালে থৈ পাৰ্কিং পাৰ্কিং যাব লাগিছিল। ফাইনালি গাইজ আমি আহি পাই গ'লো পাঠশালাৰ মুখ্য গেট। এইখন মুখ্য গেট পাৰ হৈ আহিলোঁ। এতিয়া আমি ভিতৰত গৈ আছোঁ। ভিতৰত গৈ আপোনালোকক কি দেখুৱাব পাৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈ। এই লাইটকেইটা কিন্তু বৰ ধুনীয়া কৰিছে, সেইকাৰণে ইয়াতেও এটা ভিডিঅ' লৈ লৈছোঁ। আহক তেতিয়াহ'লে আগলৈ কি দেখা পাওঁ চাই। মন্দিৰ চালে গাইছ, এইবাৰ মূৰ্তি চাওক, মূৰ্তি। So guys, এইবাৰ আমি পাহাৰ তলেৰে সোমাই যাম। অৰিজিনেল ভাৱ হৈছে পুৰা। শিৱ বাবা আছে ওপৰত, পুৰা মাজেদি এটা সুৰংগ বনাই দিছে।
এই সুৰংগটো পুৰা অৰিজিনেল ফিল আহিছে। পুৰা ধৰিবই নোৱাৰি দূৰৰ পৰা চালে, ওচৰত গ'লে গম পায়, কিন্তু দূৰৰ পৰা চালে পুৰা অৰিজিনেল নিচিনা লাগে। শিৱ মূৰ্তিটো যেন আগতে বনাই থোৱা